নমস্কাৰ বন্ধু বান্ধৱীসকল, কি খবৰ আপোনালোকৰ? বেকগ্ৰাউণ্ড মিউজিক বুজি আছে। নমস্কাৰ বন্ধু বান্ধৱীসকল, কি খবৰ আপোনালোকৰ? সকলোৰে ভালে বুলি আশা কৰি আজি পুনৰ অন্য এটা নতুন ভিডিঅ' লৈ আহিছোঁ। আজি ভিডিঅ'টো খোৱা বোৱাৰ আৰু মানে কি ভাত সাজ খাম সেয়াই আৰু তেনেকুৱা হিচাপে ক'তো যাব লগা আজি নাই, সেইটো কাৰণে আপোনালোকক বিশেষ ভাল ভিডিঅ' দিব নোৱাৰিম। গতিকে ভিডিঅ'টো আৰম্ভ কৰাৰ আগতে আপোনালোকক কৈ লওঁ, নৱবৰ্ষৰ সকলোলৈকে আন্তৰিক অভিনন্দন জ্ঞাপন কৰিলোঁ আৰু যোৱা দুবছৰৰ দৰে যাতে এই বছৰটো নহওক, খুব শান্তিৰে পাৰ হওক তাৰেই কামনা কৰিছোঁ সকলোলৈকে। গতিকে ব'লক এতিয়া ভিডিঅ'টো আৰম্ভ কৰোঁ। আজি খাম মানে লাই শাক আৰু গাহৰি মাংস। আজি যিহেতু 2 জানুৱাৰী, যোৱাকালি শনিবাৰ আছিলে, 1 জানুৱাৰী আছিলে, গতিকে 1 জানুৱাৰী বুলি ক'লে শনিবাৰ আছিলে। শনিবাৰে আমাৰ মানে ঘৰত মাছ মাংস তেনেকুৱা একো নচলে, সেইবাবে যোৱাকালি একো কৰিব নোৱাৰিলোঁ। কিন্তু 31 ডিচেম্বৰ, যোনটো লাষ্ট ডিচেম্বৰ আছিলে, সেইদিনাখন অলৰেডি আপোনালোকক বাচ্ছা পাৰ্টিৰ লগত এটা মানে পিকনিক ব্লগ দিছোঁ আৰু ঘৰৰ কাষতে খাইছিলোঁ। গতিকে আজি 2 জানুৱাৰী বুলি কয়, ইয়াত দেখিছে নাই কি ধুনীয়াকৈ উতলি আছে। বনাই আছোঁ মানে এতিয়ালৈকে প্ৰায় হৈয়ে গৈছে বুলি ক'ব লাগিব। গাহৰি মাংস, লাই পাত আৰু বিলাহী দি দিলোঁ আৰু পানী অলপ শুকাব দিওঁ ধুনীয়াকৈ, তাৰপাছতে খোৱা বোৱা আৰম্ভ কৰিম। সেইকাৰণে আজি মাত্ৰ খোৱা বোৱাৰে ভিডিঅ', বেলেগ একো নাই। গতিকে ভিডিঅ'টো শেষলৈকে চাব বুলি আশা কৰিলোঁ। এতিয়া বন্ধুসকল, এতিয়া মই খাই বৈ লওঁ, খোৱা বোৱাটো আৰম্ভ কৰি দিওঁ। আৰু আজি খাবলৈ লৈছোঁ গাহৰি মাংস আৰু লাই শাক, তাৰপাছত ইফালে গাজৰ কাটি লোৱা আছে, শ্লাদ, পিঁয়াজ 2 পিচ, নহৰু কেইফুটামান আৰু জলকীয়া আৰু নিমখ, লগতে পানী গিলাচ এটা লৈ লৈছোঁ। গতিকে এতিয়া বৰ্তমান খাওঁ। वाव, बहुत धुनिया है टेस्ट, सो टेस्ट है। নহৰুটো কাঁহী কিনাৰত দিয়া কাৰণ এটাই, মানে গাহৰি মাংস, খাহী মাংস এইবোৰ কিবা কিবি খালে মানে কাঁহী কিনাৰত মোক দিয়ে আৰু প্ৰেছাৰৰ কাৰণে আৰু।
আজিৰ ভিডিঅ'টো ইমানেই আছিলে যদি ভিডিঅ'টো চাই ভাল লাগিল প্লিজ লাইক কমেণ্ট শ্বেয়াৰ কৰি দিব আৰু মোৰ চেনেলটোত যদি আপুনি নতুনকৈ আহিছিলে তেনেহ'লে ছাবস্ক্ৰাইব কৰি ল'ব ছাবস্ক্ৰাইব কৰি অল নটিফিকেশ্যন অন কৰি ল'ব যেতিয়াই মই নতুন ভিডিঅ' দিম আপোনালোকে পোনপ্ৰথমে মোৰ ভিডিঅ'বোৰ চাব পাৰিব গতিকে আজিলৈ এৰিলোঁ বাই বাই